हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰো সবৰে ভাল লগতে মোৰো ভাল আৰু এতিয়া মই যোগাল কৰিম মাংস যোগাল কৰিম আৰু আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাব কি মই দেখুৱাব পাৰো আৰু এতিয়া আমি ঘৰত আছো মা মই আৰু সৰুবন্তি এতিয়া মই মাংসৰ যোগাল কৰিম মায়ে ভাত বনাই বাৰু যি কি নহওক তিনিটা মানুহ মানে দেউতা আৰু মাজু ভণ্টি আৰু 3 নম্বৰ ভণ্টিটো ৰাস্তা পা গৈছে এইটা আহি কিনে তো ভাত খাব দে মাংস আনি থৈ গৈছে তো মই মাংসখিনি যোগাৰ কৰি লওঁ আপোনালোকক দেখাইছোঁ এইখিনি মাংস সৰু সৰু কৰিব লাগিব ডাঙৰ হৈ আছে এতিয়া মই যোগাৰ কৰি লওঁ আৰু আপোনালোকে ভিডিওটো চাই থাকিব শেষলৈ এতিয়া মই লৈ ললোঁ এই পিঁয়াজ আৰু মই ল'ম আলু এতিয়াও পিঁয়াজ আছে এটা হাতে থওঁ নেকি সৰু এটা এতিয়া মানে আমাৰ ইন্দুৰ আছে ইন্দুৰ ঘৰত তাত থৈ দিলোঁ তাৰপিছত ডাঙৰ ডাঙৰ পিঁয়াজ ল'ম মাংস বনাব লাগিছে আজি আদা নাই ঘৰত অলপ নহৰু বেছিকৈ দিব লাগিব আৰু ডাঙৰ ডাঙৰ পিঁয়াজ লৈ লওঁ পিঁয়াজ দিলে বেছিকৈ দিব নালাগে আৰু আলু লওঁ আলু চাক তেল বকা খাইছোঁ এইটো তেল বকা খাইছে আলু সুদা হৈ যাব আৰু আদা আনিছিলোঁ খাই লওঁতে সবৰে আদা নালাগে নালাগে মছলা দে আগতে মনে খাই আলু থৈ দিওঁ আৰু মই এখন কাটি লওঁ আৰু আপোনালোকক চাই যাওঁ মোৰ ভিডিঅ'টো এতিয়া মই যাম বাহিৰত আৰু কৰিব ফাৰ্ষ্ট কৰিয়ে থাকে এতিয়া মই একে বন্ধ কৰি লওঁ ইনভাৰ্টাৰটো ওপৰত লাইটটো বেয়া হৈছে ইনভাৰ্টাৰ বন্ধ কৰোঁ আৰু চাৰ্জ হৈ থকা চাৰ্জ আছে তুমি যাম দিব এই কৃষ্ণ নপৰিবি আৰু আমাৰ গেছ শেষ হৈছে যিহেতু আমি বাহিৰত বনাই আছোঁ এতিয়া আমি আহিছোঁ ইয়াক কাটিম লাহে লাহে ধীৰে ধীৰে আয়ু ভাত বনাই আছে हेलो गाइस এতিয়া মানে মই আঞ্জা গুটিছোঁ আৰু এভাগে ভণ্টি পঢ়ি আছে আৰু মই এতিয়া ভইচ ৰেকৰ্ড কৰি দিছোঁ আৰু আপোনালোকে ভিডিওটো চাই কেনে পাই জনাব আৰু মানে কি যদি মোৰ মানে চেনেলটো ভিডিওটো চাই কিন্তু সাবস্ক্ৰাইব নকৰে প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু অলপ আগুৱাই যোৱা আপোনালোকে প্লিজ সহায় কৰিব আৰু हेलो एवरीवन এতিয়া মই যাম দোকানত নাংগে এতিয়া মই যাম মছলা আনবা দোকানত এতিয়া মই অলপ পথটো দেখাব আৰু মই অৰণ্যৰ মাজে মাজে যাম এতিয়া দোকানত বলক দেখা হ'ব মোক কয় দি যাম এতিয়া মই মাংসখিনি সৰু সৰু কৰি কাটি লৈছোঁ আৰু মই আপোনালোকক মাংস বনা দেখা নাই মাংসটো চবেই বনাব জানে মই এনে আজি হেনে সময়ত মানে গধূলি সময়খিনিত কি কৰি আছিলোঁ সেইটো দেখালোঁ আৰু এতিয়া মই ডাইৰেক্ট মাংসৰ আঞ্জা হোৱাখিনি দেখাম আপোনালোকক এইখিনি চাওক মাংসৰ আঞ্জা
কেনেকুৱা হৈছে জনাব আৰু নাজানো কেনেকুৱা ভালে হৈছে নে বেয়া হৈছে ঘৰৰ মানুহকো সোধা নাই খাই কিনে কেনে পাইছে কিন্তু কালাৰটো দেখুৱাৰ কাৰণে ভালে হৈছে আৰু ভিডিঅ'টো যদি চাই ভাল পায় আৰু এবাৰ কৰিছোঁ লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে